hello guys, welcome back to my YouTube vlogs. আমি গৈ আছো আজি সুচংকাৰ লগত এয়া কমলা টেঙা খাবলৈ। কমলা টেঙাৰ চিজন আহিছে। এয়া খৰি পৰিছে পথাৰত, ভাত ধুনীয়া পৰিবৰ আছে। এয়া চালক আমাৰ ফালে এয়া দেউতাক স্কুটি কাৰণে আহিছোঁ। মোৰতো গাড়ী নাই, এনেকে ইফালে ঝাকাৰি আছে চিগৰ। আয়া চালা জয় ভাদ্ৰাকালী জয়। কমলা টেঙা খাবলৈ গৈ আছোঁ গাইছ। আমাৰ লগৰ এটা তাত দদাই যাম। এইয়া চাই লওক নাজাৰা আমাৰ ফালৰ নিবলৈ গৈ আছো, আনিবলৈ গৈ আছো আমি কমলা, খাবলৈ গৈ আছো আমি কমলা। আবু দে যাম জয় নেমেৰা চক। এইফালে চলি আছে প্ৰেম লীলা। এয়া জয় প্ৰেম লীলা কি জয় জয় ভাদ্ৰাকালী। দে গাইজ চাই থাকক, গৈ আছো আমি। এয়া চিধা যাম না, এইবাৰ ছাগলী মল্লা গেলা। আমি গৈ আছো এতিয়া কমলা টেঙা খাবলৈ। এইয়া দদাই আহি গৈছে আমাক আহি ল'বলৈ। হাই দিয়ে তা কি দদাই, কি খবৰ তোৰ? কমলা খাবা আহিছে আজি কাই নিবলৈ আৰু দিব নাই। সেয়া নিজিৰা বুলি কয় ইয়াক, অসমীয়াত ইংলিছত কি বুলি কয় নাজানো, আপোনালোকে কমেণ্টত জনাই দিব গাইছ। বহুত দিনৰ মূৰত আজি পাহাৰ গৈছোঁ না, একদম ফেফিনি বাহিৰ হৈ গৈছে, পাম্পুও বাহিৰ হ'ব এতিয়া অলপ দেৰিকে, হাৱাও বাহিৰ হ'ব কুটি দি। এইটোকে কয় কমলা বুলি। আৰু আপোনালোকে কিনি খাই বোধহয় কমলা, জৰা 30 টকা 50 টকা এনেকুৱা। আমাৰ ফালে আৰু এনেই পায় লাগে। আৰু আছে দাদাহঁতৰ এইখন সৰুহে বাগান, আৰু এখন আছে। আমি আৰু ওপৰত নাযাওঁ আৰু মানে ফেফিনি বাঢ়িছে, সেইটো কাৰণে আৰু ইয়াতে ভিতৰত কমলা টেঙাৰ দতত কমলা টেঙা দৰ্শনটো ইয়াতে কৰি দিওঁ আৰু নেকি। তাৰপিছত বেগটো লৈছোঁ বাগান লৈছোঁ। বেগটোত কিমান মান বা ধৰিব নাজানো, হিচাপমতে এনে 1 পোণ মান ধৰিব লাগে। 1 পোণত কি থাকে, 80টা থাকে না? 80টা। আচ্ছা খাম পুৰা। কমলা টেঙা, ইফালে নিউলবা, ইফালে দদাই, ইফালে দিগন্ত ৰাভা, ইফালে আছে বাগান। ইটো আমি ঘৰত পাইছো। কিমান গাইজ আমাৰ ফালে এনেকে ৰলকে কমলা টেঙা কাটে। আপোনালোকৰ ফালে কেনেকে কাটে কমেণ্টত জনাই দিব। কিবা এটা কওঁ, কমলা এটা খাবা। টেঙাৰ মেইন ভিটামিনটো চুলতি আছে একচুৱেলি, লগতে তাতে আছে হাতৰ ময়লা।
ইয়া তোৰ মহিলা কামত তো গাইছ আমি এতিয়া তলত গৈ আছোঁ মানে ঘৰত এই বেগত লৈ লৈছোঁ দুটামান কমলা টেঙা ঘৰত খাব ঘৰত মাইহঁতে মাতাশ্ৰীহঁতে বোলে খাব কি খাবি ये है हमारा स्कूटी और ये है हमारा चाबी जाओ दादा बाय बाय फरमुआ हो আমি এতিয়া তো গাইস আমি গৈ আছো এবাৰ কাকুল হতৰ ঘৰত জলফাই টেঙা ল'ব লাগে টেঙা খাব লাগে তাৰমানে মই ৰুমত যাম একচুৱেলি সেইটো কাৰণে লৈ যাম একদম মানে টেঙা খাওঁ লাগে ইয়াত সেইটোৱে গৈ আছো ৰ এইটো হাই দিয়ে এটা এইটো কৰজিত হাই দিয়ে এটা গাইছ হাই দি কোনে গাঁৱত ধুলে ইহঁতে একচুৱেলি এতিয়া দোকানত যাব ভাত খাব আহিছিলে মই জলফাই বাৰং গাই খাং লাগছে লৈ যাওঁ ৰ ৰুমত টেঙা বুলি কয় ইয়াত অসমীয়াত ইংলিছত কি বুলি কয় নাজানো তো গাইছ ফাইনেলি হৈ গ'ল আমাৰ লৈ ল'লোঁ জলফাই আৰু এইফালে কাকুল আৰু এই সৰজিতে ভাত খাই আছে খাই দি এটা সৰজিত ভাত খাবি ভাত কি লগত খাই আছা জলকীয়া আৰু মাছ ই 3 পিচ মাছ কিয় ল'ল তোক 2 পিচ কিয় দিল কুৰমা তোক 2 পিচ দিব লাগে না 3 পিচ দিব লাগে গেলা চাওচোন যাও মাছ ধৰে পালোঁ মই বাকী কিবা এটা কওঁ কি কম নিউজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবি নেমু টেঙা আনি দেই এইটো ভাল কথা কৈছে মিক্সাৰ খাম চাং মগজ দাদি হ'ব দোকানতে দিলে কি হৈছে গম তো গাইজ ফাইনেলি আমি এতিয়া ঘৰত যাম তো মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম বুলি আশা কৰিছোঁ লগ পাম নেক্সট ব্লগত আপোনালোকক সকলোকে তো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু শ্বেয়াৰ কৰি দিব দিয়ক নহ'লে নে কি ক বাই বাই